নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে কেৰিয়াৰ গাইড চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যোৱাকালি মোৰ ভাইভা হৈ গ'ল, কিন্তু মই ভাইভাৰ কি সুধিছিলে যোৱাকালিয়ে ভিডিঅ'সমূহ দিব নোৱাৰিলোঁ, কাৰণ কালি ঘৰ পাওঁতে মোৰ যথেষ্ট পলম হৈ গৈছিল। এতিয়া বলক আমি আলোচনা কৰোঁ কালি ভাইভাত কেনেধৰণৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কেনেদৰে হৈছিল বা ফাইলসমূহ কেনেধৰণে নিবলৈ দিছিলে নে নাই সেই বিষয়ে, লগতে মোক কি প্ৰশ্ন সুধিছিল সেই বিষয়ে, আৰু মোৰ লগৰখিনিক বা আন বৰ্ডসমূহত কেনেধৰণৰ প্ৰশ্ন কৰিছে সেই সকলোবিলাক আলোচনা কৰিম। বলক আগবাঢ়োঁ এতিয়া ভিডিঅ'টোৰ ফালে। বন্ধু বান্ধৱীসকল, যদিও 8 পাছৰ ভাইভা, তথাপিও ইয়াত খুব বেছি একেবাৰে উজু প্ৰশ্নও কৰা নাই, একেবাৰে টান প্ৰশ্ন কৰা নাই। যদিও 10 পাছত যিসমূহ প্ৰশ্ন কৰিছিলে তাতকৈ কিছু এবাৰ টান প্ৰশ্ন কৰা যেনেই লাগিছে। তাৰ উপৰিও 10 পাছৰ ভাইভাত মই যেতিয়া ভাইভা দিবলৈ গৈছিলোঁ তেতিয়া আমাক ফাইলটো যেতিয়া ভাইভা লৈছিলে ছাৰসকলে, ভাইভা লোৱা ছাৰসকলৰ ৰুমলৈ লৈ যাবলৈ দিছিলে, কিন্তু এইবাৰ ৰুমলৈ লৈ যাবলৈ দিয়া নাই। গতিকে আপোনালোকে যেতিয়া ভাইভা দিবলৈ যাব, আপোনালোকক ঘূৰাই দিয়া সেল্ফ ডিক্লাৰেশ্যন টকেন নম্বৰ লিখি দিয়া, সেল্ফ ডিক্লাৰেশ্যন, আণ্ডাৰটেকিং আৰু এডমিট, এই তিনিওটা লগতে কলমটো লৈ যাব। যোৱাকালি মই ভাইভা দিওঁতে মোৰ কলমটো লৈ যাবলৈ পাহৰি গৈছিলোঁ, আৰু মোৰ ফাইলটো যিহেতু বাহিৰতে ৰাখিবলৈ দিয়ে, গতিকে ফাইলতে মোৰ কলমটো থাকি গৈছিল, আৰু চাইন কৰোঁতে মই ছাৰসকলৰ পৰা কলমটো খুজিব লগা হৈছিল। গতিকে আপোনালোকৰ যাতে তেনেকুৱা নহয়, তাৰ বাবে আপোনালোকৰ কলমটো লগত লৈ যাব। অৱশ্যে ফাইলটো আপোনালোকক নিবলৈ নিদিয়ে, ফাইলটো বাহিৰতে ৰাখিবলৈ দিছে। লগতে আপোনালোকে চাইন যেতিয়া কৰিব ভাইভা ৰুমতে হওক বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ডকুমেণ্টসমূহ জমা দিওঁতেই হওক, তেতিয়া আপোনালোকে কোনটো কেটেগৰীত পাছ কৰিছে সেইটো চাবলৈ নাপাহৰিব। ওপৰত লিখা থাকিব কোটা ষ্টেট বুলি লিখা থাকে, আৰু তাৰ পোনে পোনে আপোনালোকে কোনটো কেটেগৰীত ৰিটেন এক্সামত পাছ কৰিছে সেইটো লিখা থাকে, আৰু তাৰ আগত আপোনাৰ নাম, তাৰ পাছতে আপোনাৰ নামটো থাকিব, তাৰ পাছতে আপোনাৰ ফটোখন থাকিব, আৰু তাৰ কাষৰ বক্সটোতে আপোনালোকক চাইন কৰিবলৈ দিব। আপোনালোকে চাইন কৰোঁতে আপোনালোকৰ ফটোখনৰ পোনে পোনে থকা বক্সটোত চাইন কৰিব, আৰু আপোনালোকে চাব যে আপুনি কোনটো কোটা ষ্টেটত বা কোনটো কোটাত পাছ কৰিছে। আপুনি SC, ST, OBC, MOBC বা জেনেৰেল যিকোনো কেটেগৰীৰে হ'ব পাৰে, কিন্তু আপুনি যদি জেনেৰেলৰ কাট অফ মাৰ্কছ পাই ৰিটেন এক্সামত পাছ কৰিছে তেনেহ'লে আপোনাৰ কোটা ষ্টেট জেনেৰেল লিখা থাকিব। যদি আপুনি OBC হয় আৰু আপুনি OBCৰ কেটেগৰী OBCৰ কাট অফ মাৰ্কছ পাই পেলাই ৰিটেন এক্সামত পাছ কৰিছে তেনেহ'লে আপোনাৰ কোটা ষ্টেটটো লিখা থাকিব OBC বুলিয়ে। যদি ST হয়, যদি ST সকলেও ঠিক তেনেদৰে যদি জেনেৰেলৰ কাট অফ মাৰ্কছ পাই ৰিটেন এক্সামত পাছ কৰিছে তেনেহ'লে তেওঁলোকৰ কেটেগৰীটো ST থাকিব, কিন্তু কোটা ষ্টেট সেইটো থাকিব জেনেৰেল বুলি। যদি ST কাট অফ পাই পাছ কৰিছে তেনেহ'লে আপোনালোকৰ ST বুলিয়ে কোটা ষ্টেটত লিখা থাকিব। এতিয়া চাওঁ আহক মোক কি প্ৰশ্ন সুধিছিলে। মই 9 নম্বৰ বৰ্ডত পৰিছিলোঁ। 9 নম্বৰ বৰ্ডখনত প্ৰায় এইকেইটা প্ৰশ্নই বাৰে বাৰে সুধি থকা বুলি ক'ব পাৰি, কাৰণ ইয়াৰ আগতো 9 নম্বৰ বৰ্ডত যিসকল পৰিছিলে তেওঁলোককো এনেধৰণৰ প্ৰশ্নই কৰিছে, মোকো সেই একেসমূহ প্ৰশ্নই কৰিছে যে অসমৰ প্ৰথমে মোক ঘৰুৱা কথা সুধিছে যে আপুনি কেতিয়া বিয়া সোমাইছে, বৰ্তমান কি কৰি আছে, হাজবেণ্ডে কি কৰে, কিহলৈকে পঢ়িলে, সেইবোৰ সুধিছে। মই কৈছোঁ যে ৰিচেণ্টলি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। তেতিয়া কৈছে যে কেতিয়া কৰিছে ৰিচেণ্টলি, তাৰপিছত মই কৈছোঁ 2022 চনৰ ছেপ্টেম্বৰ মাহত। তাৰপিছত মোক সুধিছে যে কি মাহত কৰিছে, পুনৰ সুধিছে, মই কৈছোঁ ছেপ্টেম্বৰ মাহত। তাৰ পাছতে মোক প্ৰশ্নসমূহৰ বিষয়ে সুধিছে। তাৰপিছত কৈছে যে কওকচোন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিলে। তাৰ উত্তৰত মই কৈছিলোঁ যে মাননীয় গোপীনাথ বৰদলৈ। তেতিয়া তেওঁলোকে মোক কৈছে যে মাননীয় বুলি ক'লে নহ'ব, আপোনালোকে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বুলি ক'ব লাগিব। গতিকে আপোনালোকক যদি এনেধৰণৰ প্ৰশ্ন কৰে, গতিকে তেতিয়া আপোনালোকে ব্যক্তিজনৰ আগত যদি কিবা মহান উপাধি বা তেওঁক কিবা এটা প্ৰদান কৰা হৈছে তেনেহ'লে সেইটো ক'বলৈ নাপাহৰিব। ঠিক তেনেদৰে তাৰ পাছতো মোক প্ৰশ্ন কৰিছিলে যে অসমৰ জাতীয় সংগীতটো কি, সেইটো হৈছে অ মোৰ আপোনাৰ দেশ। তাৰপিছতে সেই অসমৰ জাতীয় সংগীতটো কোনে লিখিছিল সুধিছে। তাৰ উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। কিন্তু উত্তৰটো কওঁতে আপোনালোকে যেতিয়া ক'ব সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা তেনেধৰণে ক'ব, নহ'লে তাৰ মাৰ্কছটো আধাহে পাব পাৰে। কাৰণ যোৱাকালি ছাৰসকলে মোক তেনেদৰে কৈছে যে যদি এনেধৰণে কোৱা তেনেহ'লে তুমি হাফ মাৰ্কছহে পাবা, কাৰণ তোমাৰ উত্তৰটো আধাহে শুদ্ধ হ'ব। তেওঁ পোৱা উপাধিটোৰ বিষয়ে ক'ব লাগিব, তেতিয়াহে ফুল মাৰ্কছ পাবা, এনেধৰণে কৈছে। তাৰপিছতে সুধিছে আমাৰ ৰাষ্ট্ৰীয় সংগীতটো কি, ৰাষ্ট্ৰীয় সংগীতটো কোনে লিখিছে সেইটো সুধিছে। ৰাষ্ট্ৰীয় সংগীতটো ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ, আৰু সেইটো ক'ব লাগিব কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। তাৰপিছতে সুধিছে ভাৰতবৰ্ষৰ প্ৰথমজন প্ৰধানমন্ত্ৰীৰ নাম কি। ভাৰতবৰ্ষৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হৈছে জৱাহৰলাল নেহেৰু, কিন্তু তেওঁৰ নামটো যেতিয়া আপোনালোকে ক'ব পণ্ডিত জৱাহৰলাল নেহেৰু বুলি ক'ব লাগিব।
তাৰ পাছতে মোক সুধিছে যে শৰাইঘাটৰ ৰণ কেতিয়া হৈছিলে। শৰাইঘাটৰ ৰণ হৈছিলে 1671 চনত। তাৰপিছতে সুধিছে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে। ইয়াণ্ডাবু সন্ধি হৈছে 1826 চনত। এইকেইটা প্ৰশ্নই সুধিলে মোক আৰু ব্যক্তিগত কথা কেইটামান সুধিলে, যিকেইটা মই আপোনালোকক ক'লোৱে। মোক আৰু বেছি প্ৰশ্ন কৰা নাই, এইকেইটাই কৰিছে আৰু প্ৰায়বিলাকে এইকেইটা প্ৰশ্ন কৰিছে বুলিয়ে জানিব পাৰিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যিসকল বৰ্ড নং 9ত পৰিছে তেওঁলোকে চিন্তা কৰিবলগীয়া একো নাই। কিন্তু আপোনালোকে যেতিয়া উত্তৰসমূহ দিব খুব ভালদৰে দিব আৰু আপোনালোকে সেইটো ক'বলৈ নাপাহৰিব। যদি আপোনালোকক সোধে তেনেধৰণৰ প্ৰশ্ন, তেনেহ'লে সেই মহান ব্যক্তিসকলৰ আগত থকা উপাধিটো লগাই উত্তৰটো ক'ব। তাৰপিছতে 8 নম্বৰ বৰ্ডত কিছুমান টান প্ৰশ্ন কৰিছে বুলি জানিব পাৰিছোঁ। ধৰক তাত অধিক প্ৰশ্ন কৰিছে। মোৰ লগৰ এগৰাকী 8 নম্বৰ বৰ্ডত পৰিছে। তেওঁক কেইবাটাও প্ৰশ্ন তেওঁক প্ৰায় 10টাতকৈ অধিক প্ৰশ্ন কৰিছে। তেওঁক প্ৰথমে নিজৰ বিষয়ে সুধিছে, তাৰপিছত বৰ্তমান কি কৰি আছে সুধিছে। এইসমূহ সোধাৰ পাছতে তেওঁক সুধিছে 1 মিটাৰত কিমান চেণ্টিমিটাৰ, 1 মিটাৰত 100 চেণ্টিমিটাৰ। তাৰপিছতে সুধিছে 1 কিলোমিটাৰত কিমান মিটাৰ, 1 কিলোমিটাৰত 1000 মিটাৰ। লগতে সুধিছে 120ৰ 10% কিমান হ'ব। 120ৰ যদি 10% উলিয়াবলৈ যাওঁ আমি দেখিম যে 10 × 120 ডিভাইডেড বাই 100। 100ৰ এটা 0 120ৰ লগত কাটি দিলোঁ আৰু এটা 0 10ৰ লগত কাটি দিলোঁ। তলত থাকিলে 1, ওপৰত থাকিলে 12। 1এ 12ক কাটিলে উত্তৰটো 12হে ওলাব। গতিকে 120ৰ 10% হৈছে 12। তাৰপাছতে তেওঁ সুধিছে অসম কৃষি বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল। অসম কৃষি বিশ্ববিদ্যালয় 1969 চনৰ 1 এপ্ৰিলত যোৰহাটত প্ৰতিষ্ঠা কৰা হৈছিল। তাৰপিছত তেওঁ যোৰহাটৰ আছিলে বাবে তেওঁক যোৰহাট জিলাৰ চাৰিসীমাটো সুধিছে। আৰু এগৰাকী কেণ্ডিডেটকো তেখেতৰ জিলাৰ চাৰিসীমাটোৰ বিষয়ে সুধিছে। তেওঁ 4 নং বৰ্ডত আছিলে। 4 নং বৰ্ডত খুব বেছি প্ৰশ্ন কৰিছে বুলি জানিব পৰা নাই। তেওঁক ঘৰৰ কথা সুধিছে আৰু অকল সেইটোৱে সুধিছে যে আপোনাৰ ডিষ্ট্ৰিক্টটোৰ চাৰিসীমাটো কওক। তাৰপিছতে তেওঁক আৰু এটা সুধিছে যে অসমৰ গৃহমন্ত্ৰী কোন। অসমৰ গৃহমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মাদেৱ। তাৰপিছতে ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী কোন হৈছে সুধিছে। ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। আপোনালোকে যেতিয়া নামটো ক'ব, যদি পুৰুষ হয় মাননীয় বুলি ক'ব আৰু যদি মহিলা হয় মাননীয়া বুলি ক'বলৈ নাপাহৰিব, নহ'লে আপোনালোকৰ উত্তৰটো আধা শুদ্ধ হৈছে বুলি ধৰি ল'ব পাৰে। তাৰপিছতে তেওঁ সুধিছে যে মেঘালয়ৰ ৰাজধানী কি সুধিছে। মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং। তাৰ লগতে তেওঁ উত্তৰ প্ৰদেশৰ ৰাজধানীৰ বিষয়ে সুধিছে। উত্তৰ প্ৰদেশৰ ৰাজধানী হৈছে লক্ষ্ণৌ। গতিকে আপোনালোকে নিশ্চয় দেখিছে এতিয়া 8 নম্বৰ বৰ্ডত কিছুমান টান প্ৰশ্ন কৰিছে। আচলতে টান নহয়, কিন্তু প্ৰশ্নসমূহ কেৱল অসমৰ ভিতৰতে সীমাবদ্ধ হৈ থকা নাই। ধৰক মেঘালয়ৰ ৰাজধানীৰ বিষয়ে সুধিছে, উত্তৰ প্ৰদেশৰ ৰাজধানীৰ বিষয়ে সুধিছে, ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰীৰ বিষয়ে সুধিছে। গতিকে প্ৰশ্নসমূহ অসমৰ বাহিৰৰ প্ৰশ্নও সুধিছে। আপোনালোকে উত্তৰ পূৰ্বাঞ্চলৰ লগত জড়িত প্ৰশ্ন উত্তৰসমূহো চাই যাব। অৰুণাচলৰ ৰাজধানী কি, এনেধৰণৰ প্ৰশ্ন উত্তৰসমূহ চাই যাব। তাৰপিছতে এজন কেণ্ডিডেটক সুধিছে যে অসমত পোৱা ধানসমূহৰ বিষয়ে কোৱা। কি কি ধান পোৱা যায় সেই বিষয়ে সুধিছে। অসমত পোৱা ধানসমূহৰ ভিতৰত হৈছে জহা, বৰা, শালি, ভোগপশ্চাদ, আহু এনেধৰণৰ। আপোনালোকে নিশ্চয় জানে সেই বিষয়ে, গতিকে এই বিষয়ে পুনৰ নকলেও হ'ব। ইয়াৰ পাছতে আন এজন কেণ্ডিডেটক সুধিছে যে ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং আছে। ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং আছে সেই সম্পৰ্কে আমাৰ ভিডিঅ' দিয়া আছে, আপোনালোকে যদি চাব বিচাৰে চাব পাৰে। তাৰপিছতে তেওঁ সুধিছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে। নামেৰি ৰাষ্ট্ৰীয় উদ্যান আছে শোণিতপুৰত। লগতে সুধিছে অসমৰ মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত। যোৰহাটত। আৰু এইখন প্ৰতিষ্ঠা হৈছে 2013 চনত, অসমৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়। তাৰপিছতে সুধিছে তেওঁক শংকৰদেৱৰ জন্ম ক'ত হৈছিলে। শংকৰদেৱৰ জন্ম হৈছে নগাঁও বৰদোৱাৰ ওচৰ আলিপুখুৰীত। তাৰপিছতে মাধৱদেৱৰ জন্মৰ বিষয়ে সুধিছে। মাধৱদেৱৰ জন্মস্থান হৈছে নাৰায়ণপুৰৰ লেটেকুপুখুৰীত, লখিমপুৰ জিলাৰ হয়। লগতে সুধিছে যোৰহাটত থকা ইঞ্জিনিয়াৰিং কলেজখনৰ নাম কি। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় বা যোৰহাট ইঞ্জিনিয়াৰিং কলেজ। এই কলেজখন 1960 চনত প্ৰতিষ্ঠা হৈছিল। তাৰপিছতে আন এগৰাকী কেণ্ডিডেটে অসমৰ চাৰিসীমাটোৰ বিষয়ে সুধিছে। অসমৰ চাৰিসীমা এই সম্পৰ্কেও আমাৰ ভিডিঅ' দিয়া আছে, আপোনালোকে চাব পাৰে। এইসমূহৰ উপৰিও 9 নম্বৰ বৰ্ডৰ পৰা আৰু এজন কেণ্ডিডেটক একেসমূহ প্ৰশ্নই সুধিছে। অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীৰ নাম কি। ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰীৰ নাম কি। অসমৰ জাতীয় সংগীতটো কি। অসমৰ জাতীয় সংগীত কোনে লিখিছে। তাৰপিছতে তেওঁ সুধিছে অসমৰ ৰিফাইনেৰী কেইটা। অসমৰ ৰিফাইনেৰী হৈছে 4টা। নুমলীগড় ৰিফাইনেৰী, নুনমাটি ৰিফাইনেৰী, ডিগবৈ ৰিফাইনেৰী আৰু বঙাইগাঁও ৰিফাইনেৰী। বান্ধৱীসকল, আপোনালোকে নিশ্চয় এতিয়া জানিব
পাৰিলে যে আপোনালোকে ফাইলটো লৈ যাব পাৰিবনে ভাইভা ৰুমলৈ, সেই সম্পৰ্কে আপোনালোকে ফাইলটো বাহিৰতে থৈ যাব লাগিব, লগত কলমটো লৈ যাবলৈ নাপাহৰিব, কাৰণ চাইন কৰোঁতে আপোনালোকে তেওঁলোকৰ পৰা কলমটো বিচাৰিব লগা হ'লে হয়তো তেওঁলোকে আপোনালোকৰ ওপৰত তাৰ বেয়া প্ৰভাৱটোও পৰিব পাৰে। লগতে আপোনালোকে কি ডকুমেণ্ট নিব লাগিব সেইসমূহ ক'লোৱেই। আপোনালোকে 2টা এডমিট, 2খন চেল্ফ ডিক্লেৰেশ্যন আৰু 2টা আণ্ডাৰটেকিঙৰ কপি লৈ যাব। লগতে আপোনালোকৰ যিসকল কেণ্ডিডেটৰ এডমিটত ডেট অফ বাৰ্থটো নাই বা আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখনো নাই আৰু আপোনালোকৰ মেট্ৰিকৰ এডমিটত আপোনালোকৰ ডেট অফ বাৰ্থটো নাই, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই। কাৰণ আমি যোৱাকালি ভাইভা দিবলৈ যাওঁতে যিসকল কেণ্ডিডেটৰ সেইটো প্ৰব্লেম হৈছিলে তেওঁলোকক ছাৰসকলে জনাই দিছে যে আপোনালোকৰ ডেট অফ বাৰ্থটো এডমিটত থাকক বা নাথাকক, যিহেতু এডমিটটো অপশ্যন হিচাপে দিছে মেট্ৰিকৰ এডমিটটো, গতিকে আপোনালোকে এডমিটটো দি দিব। ইয়াৰ পাছৰ পৰ্যায়ত যেতিয়া পুনৰ ভেৰিফিকেশ্যন হ'ব, মেৰিট লিষ্ট ওলোৱাৰ পাছত পুনৰ ভেৰিফিকেশ্যন হ'ব বুলি ছাৰসকলে জনাইছে। সেই সময়ত আপোনালোকক হয়তো তেতিয়া আপোনালোকে বেলেগ কিবা ডকুমেণ্ট জমা দিব লগা হ'ব পাৰে, কিন্তু বৰ্তমান যদি আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট নাই আৰু আপোনালোকৰ এডমিটসমূহতো ডেট অফ বাৰ্থটো নাই, তেনেহ'লে আপোনালোকে তাৰ বাবে চিন্তা কৰি থাকিব লগা একো নাই। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। আমি যিমান পাৰোঁ আপোনালোকৰ সহায় হোৱাকৈ ভিডিঅ'সমূহ দি যাবলৈ চেষ্টা কৰিম। আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।